हेलो गाइस अनुष्कास ब्लॉगলৈকে সকলোকে স্বাগতম জনাইছো আৰু আজি আমি হৰবকলৈকে গৈ আছো হৰবকৰ মা মনসা মন্দিৰলৈকে তাত পূজা হৈ আছে আহকচোন ভিডিওটো ষ্টাৰ্ট কৰো আৰু এতিয়া আমি হৰাইঘাট ব্ৰিজ পালো আজি বতৰটো একচুয়ালি খুব ধুনিয়া বতৰ বৰষুণ হৈ আছে সো খুব ভাল লাগিছে এনেকৈ আহি কিনে ফ্যামিলিৰ লগত আমি ফাইনালি মা মনসা মন্দিৰলৈকে আহি পালো আৰু এতিয়া ইয়াত পূজা হৈ আছে আপোনালোকক এনে অকমান দেখুৱাবলৈকে চেষ্টা কৰিছো এতিয়া আমি পূজা কৰি ঘৰ উভতি হৈছোহি আৰু আজি গোটেই দিনটো আমি আহোঁতেও যাওঁতেও বৰষুণেই পালোঁ যেকি নহওক পূজালৈ গৈ খুব ভাল লাগিলে আৰু আপোনালোকেও কেতিয়াবা আহিব ইফালে যদি আহে হৰবকত থকা এই মা মনসা মন্দিৰলৈকে আহি আশীৰ্বাদ এটা ল'ব খুব ভাল লাগে মন্দিৰটো খুবেই জাগ্ৰত মন্দিৰ হয় বহুত ভাল পাব আপোনালোকেও আহি কিনে তো আহিব কেতিয়াবা আৰু আজিৰ এই ভিডিঅ'টো মই এইখিনিতে সামৰিবলৈকে ল'লোঁ নেক্সট এটা ভিডিঅ' লৈ অতি সোনকালে লগ পাম তেতিয়ালৈকে বাই